সেটা কথা আমাৰটো হ'ল 2005 চনৰ 18 তাৰিখে লৈ পেলাই আমি মাটিৰ পাট্টা দিব সেটা কথা होखारजानायनि गिनायजों समखिनाय रायजोखौ फननि गेजेरजों आसा होदों हाग्रामा महिलारिया কংগ্रेस ইউপিপিএল বা বিজেপি কি কৰি আছে মই নাজানো কিন্তু মাটিৰ পাট্টাটো মই দিব পাৰিলে মোৰ কাৰণে থিয়া बिटिआरआव बिजेपि इउकेपिएल सरकारा लाख लाख सुबुंखौ बेदखल खालामनानै अगरि खालामनायनि खाबु लादों बिटिआर ओनसोलाव जागायजेनबाय बिसायख'थिनि बिबायनाय बाक्सा जिल्लानि सालबारि बियाबनि सिङाव थानाय बुनमाजा ओनसोलाव बिपिएफ दोलोनि मोनसे सरासनस्रा मेल खुङो बिटिआर ओनसोलनि आसा खालामजाथाव सरकारा बेदखलनि थाखाय होनाय होननानै हाइकर्टआव होनाय एफिडेभिट मोननानै गिनाय रायजोजों लोगोसे सावरायफिनो बिपिएफनि थान्दै हान्जाया मेलाव बिपिएफनि दैदेनगिरिनि हेफाजाबजों फन खालामनानै हाग्रामा महिलारिया सरकार फैब्ला हानि पाट्टा होगोन होननानै आसा होदों সেটা কথা আমাৰটো হ'ল 2005 চনৰ 18 তাৰিখে লৈ পেলাই আমি মাটিৰ পাট্টা দিব সেটা কথা আমাৰ ডিসিশন बे मेलाव हाग्रामा महिलारिनि फारसे आसा खालामनानै बिपिएफ दोलोआव जयनिं जायो रायजोआ আজি চাওক प्रमोद बरुर नेतृत्वाधीन বিজেপি ইউপিপিএলৰ যে মিত্ৰজোঁটৰ চৰকাৰ বিটিচি অঞ্চলত চলি আছে এই চৰকাৰটো সম্পূৰ্ণ মিছা কথাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে চৰকাৰখন চলাই আছে আৰু তাৰ জ্বলন্ত প্ৰমাণ এতিয়া আমাৰ হাতে হাতে আছে এটো যোৱা জুন মাহৰ 3 তাৰিখে যেটো গুৱাহাটী উচ্চ ন্যায়ালয়ে যেটো ৰায়দান কৰিলে তাৰ স্পষ্টভাৱে ক'লে যে অসম চৰকাৰ আৰু বিটিচি চৰকাৰ ইতিমধ্যে সম্পূৰ্ণ ৰেডি হৈ আছে আৰু তেওঁলোকে উচ্ছেদ যিকোনো মুহূৰ্তত আসলতে বিটিচি অঞ্চলত উচ্ছেদ আৰম্ভ কৰিব পাৰে বুলি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ক তেওঁলোকে এফিডেভিট যোগে জনাই দিছে আৰু ইফালে তেওঁলোকে মানুহৰ লগত মিছা কথা কৈ আছে আমি মাটিৰ পট্টা দিম আসলতে দখল কৰাৰ যি সাৰ্টিফিকেট তেওঁলোকে বিতৰণ কৰি আছে এই সাৰ্টিফিকেটৰ জৰিয়তে কোনো মানুহ সুৰক্ষিত নহয় এই বিটিচি অঞ্চলৰ লাখ লাখ মানুহক এক লক্ষাধিক পৰিয়ালক ইতিমধ্যে বেঘৰ কৰাৰ কাৰণে प्रमोद बरुर नेतृत्वाधीन বিজেপি ইউপিপিএলৰ চৰকাৰখনে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সেই প্ৰমাণ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে কিন্তু প্ৰদান কৰিছে যাৰ কাৰণে আমি জনাব বিচাৰিছো ৰাইজক ক'ব বিচাৰিছো যে এনেকুৱা ধৰণৰ যিখিনি তথ্য পাতি আছে এইখিনি ৰাইজে আসলতে মনত ৰখা উচিত ৰাইজে এইবিলাক কথা জনা দৰকাৰ দেখিছো হাগ্ৰামা মহিলাৰিয়া ফোনযোগে বহু কথা আলোচনা কৰিছে কি আছিল বিষয়টো ৰাইজক কি কৰে আজি আমাৰ কাৰণে সৌভাগ্য বুনমাজাৰ বিচিডিচিৰ আমাৰ ৰাইজৰ কাৰণে সৌভাগ্য হালবাৰী সমষ্টি অন্তৰ্গত বুনমাজাৰ আজি ইয়াত ৰাইজ যথেষ্টখিনি আমি একত্ৰিত হৈছিলোঁ আৰু কিছুদিন আগত কিছুমান ভুৱা প্ৰতিশ্ৰুতি দি কিছু ব্যক্তিক আমাৰ দলৰ পৰা লৈ যোৱাৰ কাৰণে এটা অপচেষ্টা কৰিছিলে উন্নয়নমূলক কাম কৰিম বুলি কৈ পেলাই কিছু মানুহক আসলতে বিভ্ৰান্ত কৰিছিলে সেই সকলোৱে আজি পুনৰাই বিপিএফ দলত যোগদান কৰিছে উভতি আহিছে যাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ মাননীয় প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰী দেৱে আমাক ৰাইজক সম্বোধি টেলিফোনিক যিখিনি কথা বতৰা কৈছে তাত মূলতঃ ছাৰে আমাৰ অঞ্চলত থকা যিখিনি ভূমিৰ সমস্যা আছে মাটি বাৰী যিখিনি সমস্যা আছে সেই সম্পৰ্কে তেখেতে স্পষ্টভাৱে কৈছে যে বিটিচিত চৰকাৰ অহাৰ লগে লগে অৰ্থাৎ হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত 2025 চনত যি চৰকাৰ গঠন হ'ব সেই চৰকাৰ গঠন হোৱাৰ লগে লগেই আমাৰ মাটি বাৰী সমস্যাখিনি তেখেতে প্ৰথমে সমাধান কৰিব বুলি আজি ৰাইজৰ আগত টেলিফোনৰ যোগেদি তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেটা কথা আমাৰটো হ'ল 2005 চনৰ 18 তাৰিখে লৈ পেলাই আমি মাটিৰ পাট্টা দিব সেটা কথা আমাৰ ডিসিশন হাগ্ৰামা মহিলাৰী জিন্দাবাদ হাগ্ৰামা মহিলাৰী জিন্দাবাদ কৈছো মই আপোনালোকে মুছলিমহে ভাবি আছে যে মুছলিমতকৈ বড়ো মানুহে মাটিৰ পাট্টা দিছে আছে নাই মুছলিমে থাৰ্ডতে পৰিব এক নম্বৰ মাটিৰ পাট্টা নাথাকাটো বড়ো মানুহ আছে ছেকেণ্ডত আদিবাসী পৰিব থাৰ্ডতহে মুছলিম পৰিব জানে এইবিলাক কিয় চিন্তা কৰা নাই আমাৰ বড়ো মানুহবিলাক চুপচাপ আছে বহুত মানুহৰ মাটিৰ পাট্টা নাই এইটো মই সেটেল কৰিম ইয়াৰ পিছত মই যিটো জানো আদিবাসী থাৰ্ডতহে মুছলিম পৰিব মাটিৰ পাট্টা কিবাটো পইচাটো মই যি কৈছে সেইটোৱে কাম কৰিব মই বেলেগ কাম নকৰিম মই
এইবিলাক কৈ লাভ নাই, কোন কি পাহনা কৰিছে লাভ নাই। মই চৰকাৰত আহক, মই দেখাই দিম এইটো। মই কোৱা পিছত কাম কৰা মানুহ এইবিলাক পাতে কলে চিধা কথা। আৰু বিশ্বাসত ৰাখক, 1 নম্বৰত মুছলিমতকৈ বড়ো মানুহৰ লগত মাটিৰ পাত্তা নাথাকাটো বেছি আছে। ছেকেণ্ডত আদিবাসী পৰিব, থাৰ্ডত মুছলিম পৰিব। আপোনালোকে চাৰ্ভে কৰি চাওকচোন, এইটোহে। এইবিলাক কোন কংগ্ৰেছ, কোন UPPL বা BJP কি কৰি আছে মই নাজানো, কিন্তু মাটিৰ পাত্তাটো মই দিব পাৰিলে মোৰ কাৰণে ক্লিয়াৰ। তাৰমানে 2005 ইলেকশ্যনৰ যিবিলাক ভোটাৰত আছে এইটোহে, ইয়াৰ বাদে নাই। তাৰমানে এইটো মাটিৰ পাত্তা দিয়াৰ পিছত আমাৰ চেটেল হ'ল, ফাইনাল পাছ, আৰু একো নাই। কোনো মানুহ বেলেগ মানুহ সোমাব নোৱাৰে, জানে। থেংক ইউ ছাৰ। দে।